Hello friends, মই লুহিতৰ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আহিলো জানমণিৰ লগত ৰাস্তাটা পাই গলো। Ice in my veins, I've been driving this train. Years in this lane, there's no stopping this flame. Cause I came to the game and I changed it to play how I like, rearranged it to my own domain. Yeah, I got what it takes. Singing straight, never stop, never changed. All the squad here to play and I've got something to say. আমাৰ খানাৰ বস্তু এয়া ডিম লৈ আহিলো দোকানৰ পৰা, এয়া দালি লৈ আহিছো আৰু এইফালে কিবা কিবি অলপ কুটি কৰি থৈছে। কি বনাই পিছতে গম পাম। এইফালে আমাৰ কেৰাহী উতলি আছে, তেল দি থোৱা আছে। আৰু মই গৈছিলোঁ দোকানলৈ, আৰু দোকানত গৈ মোৰ এটা এক্সিডেণ্ট হৈ গ'ল। দেখাই আছোঁ ৰ'বা, আজি মোৰ দুটাকৈ এক্সিডেণ্ট হৈছে। গাড়ীখন লৈ আহিছিলোঁ এইখন, আৰু মোৰ এক্সিডেণ্টটো হ'ল এনেকৈ। এইখনত আকৌ চেল্ফ নাই কাৰণে মই কিক মাৰিব লৈছিলোঁ, আৰু এইডাল যে পৰি আছিলে এইডালত মানে মোৰ ভৰিত লাগি গ'ল। এইখিনি বান্ধি থোৱা আছে, দেখাই আছোঁ ৰ'ব ভালকৈ। গাড়ীখন আছিলে এইখন, কিক মাৰোঁতে এক্সিডেণ্ট। এই আমাৰ মৰমৰ জানমণিয়ে এইফালে কাম লগাই আছে। আজি তোৰ লগত আহি মোৰ দুটা এক্সিডেণ্ট হৈ গ'ল নহয়। কাম লগাইছো দে, এইটো ৱেল্ডিং। মজা। এটা প্ৰথমটো এক্সিডেণ্ট ক'লোৱে, ছেকেণ্ডটো এক্সিডেণ্ট এতিয়া মই দেখাই দিব নোৱাৰিম। মানে কণ্ডিশ্যনটো এনেকুৱা হ'ল, মোৰ মোবাইলটো জ্বলি গ'ল আজি। মোবাইলৰ কভাৰটো দেখিবলৈ পাইছে, দেখিছে দেই। ই চল্ডাৰ কৰি আছিলে, মানে চল্ডাৰ আইৰণটোৰ ওপৰতে মই মোবাইলটো ৰাখি দিলোঁ, আৰু ইপিনে ফুটা ওলাই মোবাইলটো অলপমান দাগ লাগিলে গৈ। আজি দুটা এক্সিডেণ্ট, এইফালে ভৰি ছিঙিলে, এইফালে মোবাইল ছিঙিলে, মোবাইল জ্বলি গ'ল। এয়া ভৰিত এইফাল ভালকৈ বকলাই এৰাই গ'ল। এয়া বিষাইছে, চিং মাৰি আছে। ব্লাড অলপমান ওলালে, জানমণিয়ে কি দৰৱ এটা দিলে জানো, বন দৰৱ এটা লগাই দিলে, আৰু ব্লাডটো লগে লগে ৰখি গ'ল, কাপোৰে বান্ধি দিয়া হ'ল। কিন্তু এক্সিডেণ্ট আজি দিনটো বেয়া যেনহে পাইছোঁ দেই, মোৰ দুটা এক্সিডেণ্ট। এয়া বনি আছে খানা, আমাৰ জংঘলী খানা দেই। এয়া এজনে খালে কণী এটা লৈ ল'ব In a place, কাছ কণী দেই, what to chase. কাছ Told you how to run the race. Every move was on the page, but I didn't like the way. Had to fight and misbehave. Had to find a way to change. Had to leave to find my way. Caught up in a daydream, I beat my mind up there almost daily. It's how I pass time, no opinions safely. It's how I understand what I want in this place. See, cause everybody wanna tell you bad things. What could go wrong, what fame brings, but কি ভিক if you ain't sure, no, it'll never be. চবেই ল'লে, এতিয়া ময়ো লৈ লওঁ। কালাৰটো কেনেকুৱা লাগিছে? এতিয়া লোৱা হৈ গ'ল, একাহি লৈ লৈছোঁ, খাওঁ। নিমখ আছে নেকি? এনেকৈ খাইও ভাল লাগে দেই। বেয়া গৰম খাইছো। এইটো কাছৰ কণী, গৰম। সেইফালেও মোবাইলটো গান লাগি আছে, কি গৰম পৰিছে, কত গৰম। মোবাইলত বেলেগ গান লাগি আছে। খাবলৈ আৰম্ভ কৰিছোঁ আৰু ডিঙিলৈকে জ্বলি গৈছোঁ। কাৰণে কমাই লৈছোঁ, ডিঙি কেনি গৈছে গম পাই গৈছোঁ। এইখিনি পাই চাগে অলপ ঠাণ্ডা কৰি ল'ব ন। 1 কেজি চাউলত কেলা 3 পোৱামান দাইলে লাগে। তিনিমান দিলেও হয়গে, ভাল খাই ভাল লাগিব তেতিয়া। মই ভাতটো লওঁ, কাছৰ কণী বুলি কয়। কাছ কণী ন? নাম লগাইছ দেই।
বিহু বিহু লাগিছে বাৰু ভালেই কৰিলি আজি বিহুৰ দিনাখন তহঁতি আহিলি তোৰ ঘৰলৈ অলপ জলপান জলকীয়া চাম জলকীয়া খানা খাই অলমষ্ট হৈ গ'ল এইকেইটাই খাইছোঁ এই যোনটো ইমানে টেষ্টি হৈছে মানে মজা লাগিলে দে খাই আজি দিনটো বেয়া কিন্তু খানাটো খাই ভাল লাগিলে ভৰি এফালে এক্সিডেণ্ট এফালে মোবাইলৰ এক্সিডেণ্ট দিনটো বেয়া যদিও খানাটো খাই ভাল লাগিলে এই ব্লগটোৰ কাৰণে বহুত কষ্ট কৰিবলৈ অহা হ'ল আজি ব্লগৰ কাৰণে বোলো বহুত কষ্ট কৰিবলৈ অহা হ'ল গৈছে ছিগি গৈছে মোবাইল গ'ল ভৰি গ'ল লাইক এটা কৰি দিব হা কাৰণ আমি ইমান কষ্ট কৰিছোঁ লাইক এটা নিশ্চয় অধিকাৰী জলকীয়া বৃহত্তৰ কৰিছে ঠিক আছে এতিয়া ব্লগটো ইমানে সামৰিছোঁ আৰু দুটামান কাম আছে সেইখিনি কামখিনি কৰিব ব্লগত লাগি থাকিলেও নহ'ব খানা পিনা খালোঁ যেতিয়া ইমানলৈকে দেখালোঁ যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক নিশ্চয় কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আহোঁ বাই জয় অসম ৰ'ব আৰু এটা কথা ক'বলৈ থাকি গ'ল আজি জানমণি কি ট্ৰেজেডি নাজানো দিনডাল মানে যিবিলাক গান সি শুনাই আছে নহয় শুনিলে পাগল হৈ যাব